হে दोस्तों वेलकम बैक टू माय यूट्यूब चैनल। सो दोस्तों আজি আপোনালোকৰ লগত আলোচনা কৰিম দুটা আৰ্নিং এপ্লিকেশ্যনৰ বিষয়ে। দুটা আৰ্নিং এপ্লিকেশ্যনৰ পৰা আপোনালোকে আনলিমিটেড টকা ইনকাম কৰিব পাৰিব, কিন্তু কেনেকৈ কৰিব পাৰিব আজি এইখন ভিডিঅ'ত দেখুওৱা হ'ব, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। সো বন্ধুসকল, এটা এপ্লিকেশ্যন হৈছে ৱাহো আৰু আনটো হৈছে ডেইলি পোষ্ট। এটা এপ্লিকেশ্যনৰ পৰা আপোনালোকে হোৱাটছএপৰ জৰিয়তে আপোনালোকে স্কেন কৰি টকা ইনকাম কৰিব পাৰিব, আৰু আনটোৰ পৰা আপোনালোকে ষ্টৰি কিছুমান কাহিনী থাকে সেইবিলাক পঢ়ি টকা ইনকাম কৰিব পাৰিব। নিশ্চয় বিষয়টো ইণ্টাৰেষ্টিং হয়, তো একো কৰিব নালাগে, জাষ্ট কিছুমান কাহিনী থাকিব সেইবিলাক পঢ়ি ইনকাম কৰিব পাৰিব, আৰু আপোনালোকে স্কেন কৰি টকা ইনকাম কৰিব পাৰিব। আৰু A to Z আপোনালোকক দেখুৱাব এইখন ভিডিঅ'ত, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব, কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। এপটোৰ লিংক এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত দিয়া থাকিব। আপোনালোকে যেতিয়া লিংকটোৰ ওপৰত ক্লিক কৰি দিব, আপোনালোকৰ সন্মুখত ঠিক এনেকুৱা ইণ্টাৰফেচ শ্ব' কৰিব। আপোনালোকে তলত দেখা পাব এটা প্ৰফাইল আইকন আছে, তাত ক্লিক কৰি দিব। প্ৰফাইল আইকনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত ঠিক এনেকুৱা ইণ্টাৰফেচ শ্ব' কৰিব। আপোনালোকে দেখাব ফোন আৰু ইমেইল। আপোনালোকে ফোন অপশ্যনটোত ক্লিক কৰি দিব। ফোন অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত মোবাইল নম্বৰটো দি দিব। মোবাইল নম্বৰ, পাছৱৰ্ড, কনফাৰ্ম নিউ পাছৱৰ্ড আৰু ভেৰিফিকেশ্যন গেট কোড। আপোনালোকে গেট কোড অপশ্যনটোত ক্লিক কৰি আপোনালোকে OTPটো দি কিনে আপোনালোকে চাইন আপ অপশ্যনটোত ক্লিক কৰি দিব। চাইন আপ অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে লগ ইন কৰিব দিব। আপোনালোকৰ যিটো পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ডটো দি মোবাইল নম্বৰটো দি আপোনালোকে লগ ইন অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত ঠিক এনেকুৱা ইণ্টাৰফেচ শ্ব' কৰিব। আপোনালোকে প্ৰথমতে চাবলৈ আছে ইনষ্টল ৱাহো, ইয়াত ক্লিক কৰি দিব। গেট অপশ্যনটোত ক্লিক কৰিলে আপোনালোকৰ ডাউনলোড হোৱা আৰম্ভ হৈ যাব, আৰু লগে লগে আপোনালোকে 10 টকা এটা পাই যাব যেতিয়া নেকি আপোনালোকৰ ডাউনলোড কমপ্লিট হৈ যাব। ডাউনলোড কমপ্লিট হোৱাৰ পিছত আপোনালোকে গেট অপশ্যনটোত ক্লিক কৰি দিলে 10 টকা এটা পাই যাব। চ' ফাইনেলি মই ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিছোঁ। চ' আপোনালোকে কি কৰিব, আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহিব, বিভিন্ন ধৰণৰ টাস্ক দেখাব, এইবিলাক কমপ্লিট কৰিলে আপোনালোকে টকাবিলাক ইনকাম কৰিব পাৰিব। চ' বিভিন্ন ধৰণৰ অফাৰ আছে। চ' ইয়াত চাবলৈ পাৰিছে স্কেন কোড টাস্ক, এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত ঠিক এনেকুৱা ইণ্টাৰফেচ শ্ব' কৰিব। ইয়াত আপোনালোকৰ এটা স্কেনাৰ দিয়া হ'ব। এই স্কেনাৰটো স্কেন কৰিব কেনেকৈ আপোনালোকক স্ক্ৰীনত চাবলৈ পাৰিছে। আপোনালোকে আপোনালোকৰ বন্ধুৰ হোৱাটছএপত যাব, যাই কিনে আপোনালোকে লিংক ডিভাইচত ক্লিক কৰিব। লিংক ডিভাইচত ক্লিক কৰাৰ পিছত এইটো স্কেন কৰি দিলে আপোনালোকে টকাখিনি পাই যাব, আৰু আপোনালোকে 6 টকাকৈ পাব প্ৰতিদিন। 24 ঘণ্টাত আপোনালোকে 12 টকাকৈ পাব, এনেকৈ পায়ে থাকিব যিমান দিনলৈকে এপটো আছে, ঠিক আছে। এনেকৈ আপোনালোকে 24 ঘণ্টাত 12 টকাকৈ পাই থাকিব, আৰু পায়ে থাকিব মানে ৰেগুলাৰ। এদিন কৰিলে আপোনালোকে আৰু কৰিব নালাগে। চ' এনেকৈ আপোনালোকে আপোনাৰ বন্ধুক যদি ৰেফাৰ কৰে তেনেহ'লে 20 ৰুপিজ পাই যাব। এনেকুৱা বহুত টাস্ক আছে, এইবিলাক কমপ্লিট কৰিলে আপোনালোকে টকা ইনকাম কৰিব পাৰিব। চ' আপোনালোকে চাবলৈ পাৰিছে ইনভাইট টাস্ক আৰু 20 ৰুপিজ পাৰ ৰেফাৰত আপোনালোকে পাব 20 ৰুপিজ, ঠিক আছে। তাৰপিছত আপোনালোকে প্ৰফাইল আইকনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত উইথড্ৰ অপশ্যনটোত যদি ক্লিক কৰে তেনেহ'লে দেখা হ'ব ইয়াত মিনিমাম উইথড্ৰ হৈছে 165 ৰুপিজ আৰু 210 ৰুপিজ, অ'কে। 210 ৰুপিজ আৰু 300 ৰুপিজ, তিনিটা অপশ্যন আছে। ইয়াৰ পৰা আপোনালোকে যেতিয়া নেকি আপোনালোকৰ 165 টকা হ'ব তেতিয়া আপোনালোকে ইয়াৰ পৰা উইথড্ৰ কৰিব পাৰিব। যদি আপোনালোকে ইয়াত দেখিছে একাউণ্ট নম্বৰ, হোল্ডাৰ নেম দি কিনে আপোনালোকে টকাটো উইথড্ৰ কৰিব পাৰিব। আৰু যিটো নেকি ছেকেণ্ড এপ আছিলে, সেই ছেকেণ্ড এপৰ পৰা আপোনালোকে টকা ইনকাম কৰাৰ কাৰণে প্লে ষ্ট'ৰত আহি যাব, অথবা আপোনালোকে কমেণ্ট বক্সত লিংকটো পাই যাব। ডেইলি পোষ্ট লিখি চাৰ্চ দিব। লিখাৰ পিছত আপোনালোকৰ সন্মুখত ঠিক এনেকুৱা ইণ্টাৰফেচ শ্ব' কৰিব, আৰু আপোনালোকে এই এপটোত ক্লিক কৰি দিব, আৰু আপোনালোকে ইনষ্টল কৰি ল'ব। আৰু মোৰ ইনষ্টল কৰাই আছে, জাষ্ট মই অ'পেন কৰিম। আৰু MB হৈছে 8.8 MBৰ ভিতৰত আপোনালোকে এইটো ডাউনলোড কৰিব পাৰিব। যেতিয়া নেকি এপটোৰ ওপৰত ক্লিক কৰি দিব, আপোনালোকৰ লগ ইন কৰিবলৈ ক'ব, অথবা আপোনালোকে কি কৰিব, ওপৰত দেখাব 3 লাইন অপশ্যন, তাত ক্লিক কৰি দিব। 3 লাইন অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাব চাইন আপ এটা অপশ্যন থাকিব। চাইন আপ অপশ্যনটোত ক্লিক কৰি আপোনালোকে চাইন আপ কৰি ল'ব জিমেইলৰ সৈতে, ঠিক আছে। চ' আপোনালোকে বেক আহি যাব। অহাৰ পিছত ইয়াত বিভিন্ন ধৰণৰ ষ্টৰি দেখাব, বিভিন্ন ধৰণৰ কাহিনী দেখা পাব, যিবিলাক পঢ়ি আপোনালোকে টকাবিলাক ইনকাম কৰিব পাৰিব। চব ইয়াত বিভিন্ন ধৰণৰ অপশ্যন আছে, বিভিন্ন ধৰণৰ মানে কাহিনীবিলাক আছে। তো আপোনালোকে তলত দেখা পাব ট্ৰেণ্ডিং, অৰ্থাৎ পপুলাৰ কাহিনীবিলাক, এইফালে আপোনালোকে চাবলৈ পাৰিব, এইবিলাক পঢ়িব পাৰে, আপোনালোকে ফ'ল' কৰি ৰাখিব পাৰে। আপোনালোকে কেটেগৰীৰ ওপৰত মানে কাহিনীবিলাক পঢ়িব পাৰে, মানে কেনেকুৱা কেটেগৰীৰ ওপৰত আপোনালোকে কাহিনীবিলাক পঢ়িব বিচাৰে। বিভিন্ন ধৰণৰ কেটেগৰী আছে, ইয়াত আপোনালোকে ফেভৰেট ফাইল, বিভিন্ন ধৰণৰ ফাইল আছে, এইবিলাক চাবলৈ পাৰে, ঠিক আছে। চ' ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ কাহিনী পাই যাব, এইবিলাক পঢ়ি আপোনালোকে টকাখিনি ইনকাম কৰিব পাৰিব। মই জাষ্ট এটা আপোনালোকক এক্সাম্পল হিচাপত দেখাই দিছোঁ। মই এটা কাহিনীৰ ওপৰত ক্লিক কৰি দিছোঁ, আৰু কাহিনীৰ ওপৰত ক্লিক কৰাৰ পিছত ইয়াত এটা এডছ আহিব একেবাৰে কম সময়ৰ বাবে।
এইটো আপোনালোকে স্কিপ কৰি দিব। স্কিপ কৰাৰ পিছত আপোনালোকে কাহিনীটো পঢ়িব, পঢ়াৰ পিছত আপোনালোকে টকাটো ইনকাম কৰিব পাৰিব। যেতিয়া নেকি আপোনালোকে কাহিনীটো পঢ়িব তেতিয়া আপোনালোকে কইনটো জমা হৈ থাকিব, ঠিক আছে। তো আপোনালোকে কি কৰিব, আপোনালোকে বেক আহি যাব, টকাটো ইনকাম হ'ল নে নাই সেইটো চেক কৰিবৰ কাৰণে বেক অহাৰ পিছত ইয়াত দেখা পাব মাই আৰ্নিং এটা অপশ্যন আছে, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত চাবলৈ পাইছে $0.008 মোৰ ইনকাম হৈছে আৰু $1 হৈছে 1000 কইন। যেতিয়া নেকি আপোনালোকে 10,000 কইন হ'ব তেতিয়া আপোনালোকে উইথড্ৰ কৰিব পাৰিব। অৰ্থাৎ আপোনালোকৰ যেতিয়া নেকি $10 হ'ব তেতিয়া আপোনালোকে উইথড্ৰ কৰিব পাৰিব। মিনিমাম উইথড্ৰ হৈছে $10, মাত্ৰ $10 হ'লে আপোনালোকে টকাখিনি উইথড্ৰ কৰিব পাৰিব। তলত দেখা পাইছে উইথড্ৰ ৰিকুৱেষ্ট, এই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ৰিকুৱেষ্ট উইথড্ৰল, ইয়াত বিভিন্ন ধৰণৰ মাধ্যম আছে, ফোনপে', পে'টিএম, বিভিন্ন ধৰণৰ বেংক একাউণ্ট আছে। ইয়াৰ মাধ্যমত আপোনালোকে টকাখিনি উইথড্ৰ কৰিব পাৰিব। আপোনালোকৰ মোবাইল নম্বৰটো দি কিনে আপোনালোকে চেণ্ড ৰিকুৱেষ্টত ক্লিক কৰি দিলে আপোনালোকৰ টকাটো উইথড্ৰ হৈ যাব। 100% দুয়োটাই ৰিয়েল এপ হয়। চ' আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰ আহিছে, এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।